সুপ্ৰভাত নমস্কাৰ এণ্ড হেল্ল' এভৰিৱান welcome back again মই মৌচুমী কোঁৱৰ আৰু বৰ্তমান মই হাতৰ কামৰ সৈতে জড়িত হৈ আছো যিহেতুকে এইকেইদিন ইমান বেছি গৰম পৰিছে সেইকাৰণে ঘৰতে কামখিনি কৰি থকাৰ দৰে হৈছে তথাপিও ঘৰতো কৰিবলৈ অসুবিধা হৈ গৈছে কাৰণ বহুত বেছি গৰম তথাপিও অৰ্ডাৰখিনি যিহেতু পেণ্ডিং হৈ যাব বহুতখিনি সেইকাৰণে মই মাজে মাজে 1 ঘন্টা বা আধা ঘন্টা সময় এনেকৈ কাম কৰো আকৌ বাহিৰত যাওঁ আকৌ আহো আকৌ কাম কৰো তেনেকৈ মোৰ দিনকেইটা গৈ আছে আৰু বহুতে এই কালাৰখিনি আৰু ব্ৰাছডাল হওক কাপোৰৰ মেটেৰিয়েলটো হওক গোটেই কাপোৰযোৰৰ কথা বহুত সুধি আছিলে সেইকাৰণে মই অকণমান চমুকৈ কৈ দিব বিচাৰিছো কালাৰটো মই ইউজ কৰিছো কেমেল ব্ৰেণ্ডৰ এইটো যিকোনো লোকেল ষ্টৰত আপোনালোকে পাই যাব আৰু কাপোৰটোৰ মেটেৰিয়েলটো হৈছে মিক্স পাট আৰু ইয়াতে মই হোৱাইট আৰু ৰেডত কাম কৰিছো আৰু আউটলাইনাৰ হিচাপে ব্লেক আৰু হোৱাইট আউটলাইনাৰ ইউজ কৰিছো এইকেইটা বস্তু আপোনালোকে লোকেল ষ্টৰ বিলাকত পাই যাব আৰু আনৰ লগত অকণমান এনেকৈ ধেমালি কৰি আছো কাৰণ মাজে মাজে এনেকৈ বাহিৰত গৈ থাকিলে মনটো ভাল লাগে একেৰাহে ভিতৰত সোমাই থাকি ভাল নালাগে লগতে আপোনালোকৰ লগত এটা ৱাল ডেকৰ আইডিয়া মই শ্বেয়াৰ কৰিছো কেনেকুৱা লাগিছে জনাব এই আৰ্টিফিচিয়েল পাতখিনি মই ফ্লিপকাৰ্টৰ পৰা লৈছো 150 নে 160 লৈছিলে পাঁচডাল আহিছে কোৱালিটিটো ভাল দেখিবলৈ ভাল লাগে আচলতে গ্ৰীণ গ্ৰীণ হৈ থাকিলে অৰিজিনেল গ্ৰীনো বহুত আছে আমাৰ ঘৰত প্ৰায় ৰুম কেইটাৰ চুকে চুকে আছে বুলি ক'লেও বেয়া নহয় আৰু আজি দুপৰীয়াৰ থালিখনত একদম চিম্পুলকৈ এনেকৈ লাওৰ দালি লৈছো তিয়ঁহ লৈছো আৰু মাছ সৰুকৈ পিচ এটা লৈছো খাবলৈ মোৰ মনে নাযায় মাছ মাংস গৰমত তথাপি বনাই থৈছিলে কাৰণে খাইছো আৰু কেলেণ্ডাৰখন চেক কৰিছো আজি জুন মাহটো প্ৰায় গুচিয়ে গ'ল আৰু সময়খিনি যে ইমান জলদি জলদি গৈছে বছৰটো সোমাইছিলেহে 6টা মাহ গ'লে আৰু 6টা মাহ বাকী বাৰু যি কি নহওক আমাৰ ঘৰৰ চুকে চুকে থকা কিছুমান সেউজীয়া পাতৰ ফুল দেখাইছো আপোনালোকক এইবোৰৰ নাম কিন্তু মই এটাও নাজানো কাৰণ এইবোৰ বায়ে ৰুই থৈ যোৱা তাই এতিয়া বিয়া হৈ গ'ল আৰু মাজে মাজে আহে তাই আমাক কয় আৰু পানী চানী দি থাকিব আমি পানী দিওঁ মা আৰু মই পানী দিওঁ আৰু মাজে মাজে মাটিটো চেঞ্জ কৰা হয় সময় সুবিধা মিলাই মেলি আকৌ তিয়ঁহ অকণমান কাটি লৈছো আৰু লগতে লৈছো নেমু এনেকৈ স্লাইচকে কাটি খাই মই বৰ ভাল পাওঁ আপোনালোকে খাই ভাল পায়নে বাকলিৰ সৈতে মই এনেকৈ খাই থাকো মাজে মাজে টেঙা খাই মই খুব বেছি ভাল পাওঁ আৰু লগতে মোৰ এনাই বহি আছে বেক চাইডে দুইজনী বহি কথা পাতি পাতি আগফালৰ ৰুমটোতে বহি আছো ইমান গৰম আৰু কামবোৰ এনেকৈ মাজে মাজে কামৰ মাজে মাজে খোৱা ব্ৰেক হওক বা এনেই অকণমান খোজ কাঢ়ো এনেকৈ ব্ৰেক লৈ থাকিলেহে মই কামবিলাক কৰি আচলতে ভাল পাওঁ বাৰু যি কি নহওক আৰু এটা ৰিভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰো এটা হেয়াৰ জেল আৰু ক্ৰীম অৰ্ডাৰ কৰিছিলো এনেকৈ কাৰ্লটো ছেট হৈ থকা এইটো ট্ৰান্সফৰমেশ্যনটো আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ'ত দেখিব এনেকৈ আজি চুলিখিনি কাৰ্ল কৰি চাইছিলো ধুনীয়াকৈ ছেট হৈ আছে বাৰু এতিয়াও আৰু মই ইউজ কৰি ভাল পাইছো ক্ৰীমটো আপোনালোককো যদি লাগে ল'ব পাৰিব আজিলৈ আহিছো বাই